Hi everyone, welcome back to the channel. আশা কৰিছোঁ আপোনালোকে সবে ভালে আছে। সো আজি হল ডে 3 আৰু এতিয়া আমি জাস্ট আহি পালো সেন্ট্ৰেল পাৰ্ক বহুত ফেমাস পাৰ্ক হয় কিন্তু এতিয়া যেহেতু ফল শেষ হ'ল গোটেইখিনি শেষ হ'ল উইন্টাৰ্স গোটেই শুকাই আছে বহুত ডাঙৰ হয় আমি ওয়াক কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ চাও কিমানলৈকে ওয়াক কৰিব পাৰোঁ আৰু ইয়াত কিন্তু ফল যেতিয়া হয় বিৰাট ধুনীয়া মানুহ বহুত জায়গাৰ পৰা ইয়াত ফল চাবলৈ আহে আৰু যেতিয়া স্নোফলো হয় বিৰাট ধুনীয়া লাগে সো আমি অলপ ওয়াক কৰিম চাও কি আছে তাৰপিছত আমি আজি দুটামান বিল্ডিংছবোৰ চাম যোনবোৰ ফেমাস বিল্ডিং হয় ইয়াত সেইবোৰ চাম আৰু চাও অলমোস্ট শেষেই হৈছে নিউ ইয়ৰ্ক ট্ৰিপ কালি আমিতো গৈ আছো ইয়াৰ পৰা সো আজি যিমান পাৰো আমি কভাৰ কৰিম আৰু আশা কৰিছোঁ আপুনি ভিডিঅ'খিনি ভাল পাইছে আগৰ দুটা ভিডিঅ' যদি ভাল পাইছে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বলক চাও কি আছে ইয়াত সেন্ট্ৰেল পাৰ্কত আৰু আপোনাক মই গোটেইখিনি দেখাম ঠিক আছে বলক আপোনাক চাগে আজি সেন্ট্ৰেল পাৰ্কটো ইমান এট্ৰেক্টিভ লাগা নাই সব শুকাই আছে এভৰিথিং ইজ ড্ৰাই একো গ্ৰীনাৰী নাই বাট বহুত ধুনীয়া হয় যেতিয়া মই ক'লোঁ ফলছ আৰু স্প্ৰিং নহ'লে যেতিয়া স্নোফল ষ্টাৰ্ট হয় বহুত ধুনীয়া হয় পাৰ্কখিনি বহুত ডাঙৰ অলমোষ্ট 2 আৱাৰ্ছ লাগিছে আমাক কমপ্লিট পাৰ্কটো ফুৰিবলৈ আৰু এই পাৰ্কটো যদি ভালকৈ চাব বিচাৰে তেতিয়াহ'লে আপুনি গুগলত চাব পাৰে নহ'লে আপুনি কল হো না হো মুভিত যদি ভালকৈ চাই গোটেই মুভিটো ইয়াতে শ্বুট হৈছে মানে নিউয়ৰ্কত চ' এই পাৰ্কটো দেখায় মুভিত আৰু যদি আপুনি কেতিয়াবা ইয়াত আহে খোজকাঢ়িব নোৱাৰে দেন তেতিয়া খোজকাঢ়িবলৈ অসুবিধা হ'লে আপুনি এনেকৈ কেৰেজ ৰাইড ল'ব পাৰে দে চাৰ্জ চাম কাইণ্ড অফ এমাউণ্ট অৰ এল্স চাইকেলো আছে ইয়াত চাইকেলখিনি লৈও আপুনি গোটেই পাৰ্কটো ফুৰিব পাৰে আৰু এই পাৰ্কৰ স্পেচিয়েলিটি হৈছে যে এই পাৰ্কটো একদম চিটিৰ মাজত আছে আৰু গোটেই পাৰ্ক সাৰাউণ্ডেড উইথ লটছ অফ বিগ বিল্ডিংছ বহুত ডাঙৰ বিল্ডিং সাৰাউণ্ডেড হৈ আছে আৰু সেইটোত বহুত ধুনীয়া দেখি পায় কিন্তু আজি মোৰ ফোনেও জাষ্টিফাই কৰা নাই ভালকৈ বিউটিটো কেপচাৰ কৰিবৰ কাৰণে আৰু এই জায়গাটো স্পেচিয়েলি এই পোৰ্শন এই জায়গাটোত বহুত শ্বুটিং হৈছে আপুনি বলিউড মুভিজত চাব পাৰে প্লাছ হলিউড মুভিজ বহুতখিনি এই পাৰ্কত বহুত শ্বুটিং বহুত হয় So why is it so hard to let you go? To let you go. So why is it so hard to let you go? যদি আপুনি নিউয়ৰ্ক আহে এটা বস্তু এভয়েড কৰিব সেইটো হ'ল হিলছ ওখ চেণ্ডেলবোৰ নানিব বিকজ বহুত ৱাকিং কৰিব লাগে সেইকাৰণে যদি আপুনি ঠাণ্ডা দিনত আহে বুটছ লৈ আহিব ফ্লেট বুটছ আৰু এনেই যদি আপুনি নৰ্মেল ডেজত আহে স্নিকাৰ্ছ নহ'লে ফ্লেট শ্বুবোৰ আনিব যেনেকৈ ৱাকিং শ্বুবোৰ বহুত ভাল হয় বহুত কমফৰ্টেবল হ'ব আৰু যদি আপুনি উইণ্টাৰ্ছত আহে ঢেৰ কাপোৰ লৈ আহিব বিকজ ইয়াত উইণ্টাৰ্ছ বহুত হাৰ্ছ হয় আৰু যিহেতু আমি ফেব্ৰুৱাৰীত আহিছোঁ দেন অলছো বহুত ঠাণ্ডা আছে কেপ হৈ গ'ল উলেন কেপ মাফলাৰ হৈ গ'ল আৰু হেণ্ড গ্লভছ আনিবলৈ নাপাহৰিব পাৰিলে উলেন শ্বক্সো আনিব আপুনি উইণ্টাৰ্ছত আহিলে লেয়াৰ ক্লথছ পিন্ধিব পাৰিলে থাৰ্মেল পিন্ধিব ভিতৰতে তেতিয়া বহুতখিনি ঠাণ্ডা আপোনাক কম লাগিব নহ'লে ইয়াত যিমান আপুনি যদি বহুত উলেন জেকেট পিন্ধিলেও ঠাণ্ডা লাগে সেইকাৰণে ভিতৰৰ পৰা লেয়াৰ ড্ৰেছেছবোৰ পিন্ধিব আৰু যদি গৰম লাগিলে আপুনি এটা এটাকৈ খুলি দিবও পাৰে ইয়াত নিউয়ৰ্ক বুলি নহয় ইয়াত ইউএছৰ বহুতখিনি জেগাতে যেতিয়া ঠাণ্ডা হয় স্পেচিয়েলি ঠাণ্ডা যদি ৱেডাৰটো ইমান ঠাণ্ডা নহ'লেও আপোনাৰ বতাহখিনি এনেকৈ বতাহ মাৰে যে আপোনাক বহুত ঠাণ্ডা লাগি যায় চ' পাৰিলে সেইবোৰে যি মই ক'লোঁ লেয়াৰ ক্লথছ পিন্ধিব বহুত নিজকে গৰম থ'ব নহ'লে বেমাৰ হোৱা চান্সেছ বহুত থাকে আশা কৰিছোঁ আপোনালোকে টিপছখিনি ভাল পাইছে
চ' আমাৰ পাৰ্ক কমপ্লিটলি চোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এটাত লাঞ্চ কৰিবৰ কাৰণে আৰু ইয়াত নিউয়ৰ্কত গোটেইখিনি ৱাকেবল ডিষ্টেঞ্চতে থাকে ওচৰা ওচৰি থাকে যদি ওচৰা ওচৰি নাই অলপ দূৰত থাকিলেও মই প্ৰিফাৰ কৰোঁ টেক্সিত যোৱাতকৈ নহ'লে উবাৰত যোৱাতকৈ খোজকাঢ়ি যোৱা বিকজ টেক্সি উবাৰ ল'লে আপোনাৰ টাইম লাগিব পাৰে আৰু লাইক ট্ৰাফিক বহুত আছে ইয়াত মানে চ' যদি আপুনি খোজকাঢ়ি যায় তেতিয়া আপুনি গোটেই বস্তুটো এক্সপ্ল'ৰ কৰিব পাৰিব আৰু ভালকৈ চাব পাৰিব চ' আপুনি এই জেগাটো চিনি পাইছেনে যোনটো মই এতিয়া দেখাই আছোঁ আপোনাক যদি আপুনি মোৰ ডে 1 ভিডিঅ'টো চোৱা নাই আপুনি গৈ কিনে চাব পাৰে এইটো হ'ল টাইম স্কুৱেৰ আৰু আপুনি তাত গৈ কিনে যেতিয়া ভিডিঅ'টো চাব টাইম স্কুৱেৰ ৰাতি কেনেকুৱা দেখি পায় আৰু দিনত একদম বেলেগ দেখি পায় সেইকাৰণে যদি আপুনি কেতিয়াবা ফিউচাৰ যদি আহে টাইম স্কুৱেৰ মই ভাবোঁ ৰাতি চোৱাটো বিকজ ৰাতি চালে ইয়াৰ বিউটিটো বেছি ধুনীয়া দেন দিনত একো ভাল নালাগে ৰাতি চালে বেছি ভাল লাগে চ' সেইকাৰণে ৰাতি চাব you go. So why is it so hard to let you go? Let you go. So why is it so hard to let you go? Let you go. চ' এতিয়া আমি আছোঁ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ষ্ট'ৰ মেচিৰ বাহিৰত আৰু এইটো চাগে এতিয়া নাম্বাৰ 2ত আছে নাম্বাৰ 1টো এতিয়া কোৰিয়াত আছে যোনটো ডিপাৰ্টমেণ্ট ষ্ট'ৰ চবতকৈ ডাঙৰ আৰু এইটো ষ্ট'ৰ হ'ল 2.2 মিলিয়ন স্কুৱেৰ ফুট ভাবিব পাৰে আপুনি কিমান ডাঙৰ হ'ব পাৰে আৰু এইটো হ'ল দ্য এম্পায়াৰ ষ্টেট বিল্ডিং ওৱান্স আপন এ টাইম এই বিল্ডিংটো ওৱান অফ দ্য টলেষ্ট ৱৰ্ল্ডৰ টলেষ্ট বিল্ডিং আছিলে কিন্তু এতিয়া নহয় আৰু এই বিল্ডিংটো ওপৰলৈকে যাবলৈ ইউ হেভ টু পে' চাম এমাউণ্ট আপুনি টিকেটটো লৈ কিনে ওপৰত গৈ কিনে আপুনি গোটেই নিউয়ৰ্কৰ ভিউ এনজয় কৰিব পাৰে আৰু এই বিল্ডিংটো স্পেচিয়েলি ৰাতি বেছি ভাল লাগে যেতিয়া লাইট অন হয় ওপৰখিনিত লাইট অন হয় আৰু বহুত কালাৰফুল হয় বহুত ভাল লাগে চ' এতিয়া আমি আহি পালোঁ দ্য ভেছেল চাবলৈ এইটো ৰিচেণ্টলি লাইক 2019তে অ'পেনিং হৈছে কমপ্লিট নিউ হয় আৰু বহুত ধুনীয়া হয় আৰু আপুনি দেখিছে দেখি কিনে ডিজাইনটো আৰ্কিটেক্টটো চাই কিনে ক'ব পাৰে কেনেকুৱা ইউনিক হয় আৰু লাইক দ্য ভেছেল নেমটো পাৰফেক্ট হয় মানে ভেছেল নিচিনাই বনাইছে এতিয়া ইয়াত আপুনি একদম ওপৰত টপ ফ্ল'ৰলৈকে যাব পাৰে ইউ হেভ টু buy a ticket you can buy online or you can go there and you can buy কিন্তু টিকেটটো লোৱাৰ পিছত ইয়াৰ টাইম স্লট আছে যেনেকৈ
মানে এভৰি টাইম আপুনি যাব নোৱাৰে, টাইমৰ লিমিট আছে, মানে এনেকুৱা ডিউৰেশ্যন এটা আছে, সেইটোৰ ভিতৰত হ'লেহে আপুনি যাব পাৰিব। চ' আমাৰ টাইম ডিউৰেশ্যনটো এৰাউণ্ড 7:30 কিমান আছিলে, তেতিয়ালৈকে বহুত আন্ধাৰ হৈ যাব আৰু আমি আৰু দুটামান বস্তু চাব আছিলে, সেইকাৰণে আমি টিকেটটো লৈছিলোঁ, কিন্তু আমি নগ'লোঁ। আমি ভাবিলোঁ নাই ইমান দেৰি ৰখিবলৈ নাই, বিকজ আমাক আৰু দুটামান বিল্ডিং চাবলৈ আছিলে, সেইকাৰণে আমি নৰখিলোঁ আৰু আমি গুচি গ'লোঁ। ভাবিলোঁ বেলেগ দিনা কেতিয়াবা আহিম, আৰু আমাৰ শক্তিও নাছিলে ইমান ওপৰলৈকে খোজকাঢ়ি যাবলৈ। আৰু লিফ্ট আছে, লিফ্ট নথকা নহয়, লিফ্ট আছে, কিন্তু লিফ্ট আৰ অনলি ফৰ দ'জ হেণ্ডিক্ৰাফ্ট, নহ'লে যোনে খোজকাঢ়িব নোৱাৰে সিহঁতৰ কাৰণে হয়। আৰু ধুনীয়া হয়, বহুত ধুনীয়া হয় এইটো। চ' নিউয়ৰ্কত বহুত ইণ্ডিয়ান পপুলেশ্যন আছে, সেইকাৰণে আপুনি ইয়াত বহুত ডাঙৰ ডাঙৰ জুৱেলাৰী শ্বপ, ইণ্ডিয়ান জুৱেলাৰী, প্লাছ আপুনি ইণ্ডিয়ান কাপোৰ পোৱা জেগা লাইক শাৰী, লেহেংগা সেইবোৰ পোৱা, প্লাছ ডাঙৰ ডাঙৰ মিঠাইৰ দোকান আছে, যেনেকৈ আমাৰ ইণ্ডিয়াত থাকে সেনেকুৱা ডাঙৰ ডাঙৰ মিঠাইৰ দোকান আছে। আৰু বহুত ফেমাছ যোন শ্বেফবোৰ আছে সিহঁতৰ ৰেষ্টুৰেণ্টো আছে নিউয়ৰ্কত। সেইকাৰণে যদি কেতিয়াবা আহে আপুনি এইবোৰ ট্ৰাই কৰিব। আমাৰ সময় নহ'ল, আমি কেতিয়াবা ফিউচাৰত আহিলে আমি আহিম, কিন্তু আপুনি যদি কেতিয়াবা আহে ইউ শুড ট্ৰাই। চ' এতিয়া আমি আছোঁ দ্য ফ্লেট আইৰণ বিল্ডিঙৰ সন্মুখত। এইটো হ'ল দ্য ফ্লেট আইৰণ বিল্ডিং, কিন্তু কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে আমি বিল্ডিঙৰ ভিউটো ভালকৈ নাপালোঁ। এই বিল্ডিংটো দেখিবলৈ একদম আইৰণ মাৰা বিল্ডিং নিচিনা, মানে একদম ফ্লেট হয়, আৰু সেইকাৰণে বহুত ধুনীয়া দেখি পায়, কিন্তু কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে আমি ভালকৈ দেখি নাপালোঁ। মই পাৰিলে ফটো এটা প'ষ্ট কৰি দিম যে বিল্ডিংখন কেনেকুৱা দেখি। So why is it so hard to let you go? চ' আমাৰ গোটেই ট্ৰিপটো শেষ হ'ল, আৰু এতিয়া আমি আছোঁ এয়াৰপৰ্টত। বহুত টায়াৰ্ড হৈ গৈছোঁ এইকেইদিন ফুৰি ফুৰি। চ' আশা কৰিছোঁ আপুনি গোটেই নিউয়ৰ্ক ব্লগটো ভাল পাইছে। যদি মোৰ ভিডিঅ'খিনি ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' মই আকৌ লগ পাম নিউ ভিডিঅ' লৈ। টিল দেন বাই।